নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আনটি ভিডিঅ'লৈ। আজি আহিছোঁ বাবা থানলৈ অভিযানৰ ফালৰ পৰা। আমি 4জন আহিছোঁ। যিহেতু বাবা থানৰ দুৱাৰ বন্ধ আছে, বাবা থানৰ মন্দিৰ বন্ধ আছে, সেইকাৰণে জীৱ জন্তুসকলক কিছু খাদ্য দিবলৈ আহিলোঁ। বান্দৰ আছে, ছাগলী আছে, গৰু আছে, এইপিনে গৰু পাৰ আছে, পাৰক দি থৈ আহিলোঁ। যিহেতু ভক্তসকল আহিলেহে এওঁলোকে খাদ্য খাবলৈ পায়, সেইকাৰণে আজি আমি সামান্য প্ৰয়াস কৰিছোঁ অভিযানৰ ফালৰ পৰা। বেল বুট আছে, বিলাহী আছে, মধুৰি আছে, বিস্কুট, চাউল, কল, তৰমুজ। সামান্য প্ৰয়াস কৰিছোঁ মাত্ৰ বান্দৰখিনিক খাদ্য দিবলৈ NGOৰ ফালৰ পৰা। বিমানদা আছে, বিমানদা বুট ভাগ কৰিছে। চিত্ৰদা আছে, হাই কৰি দিয়া আৰু এইপিনে ধ্ৰুৱদা কিবা এটা কৈ দিয়া। হাই, আমি অভিযান স্বেচ্ছাসেৱী সংগঠনৰ হৈ লকডাউনৰ ফলত যি মন্দিৰ বন্ধ হৈ আছে, তাত জীৱকুল অকল বান্দৰে নহয়, ইয়াত গৰু আছে, ছাগলী আছে, পাৰ আছে, সকলোকে আমি ইয়াত খাদ্য যোগান ধৰিবলৈ আহিছোঁ। কিঞ্চিতমান আমি যিমান পাৰোঁ তেওঁলোকক খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। আমি এতিয়া বৰ্তমান আছোঁ নুমলীগড় বাবা থানত, আৰু যদিও সময় হয় আমি নেঘেৰিটিঙলৈকো আগবাঢ়িম সময় সুবিধা মিলাই। আৰু যিহেতু প্ৰশাসনৰ নীতি নিৰ্দেশনামে যি প্ৰয়োগ কৰিবৰ কাৰণে বন্ধ দিয়া হৈছে, তাৰ আগত যদি আমি যাব পাৰোঁ নিশ্চয় যাম। বহুত দুখত আছে। আগলৈ উঠি যাওঁ, আগলৈ উঠি যাওঁ। ভাত পতা এই দেখোন নাখালে ছাগলী বিজ ছাগলী গপ দিয়া আপোনাৰ পাৰৰ কাৰণে চাউল আনিছোঁ, চাউল দিছোঁ পাৰৰ কাৰণে। এয়া অকল বান্দৰ বুলিয়ে নহয়,
মানে ইয়াত যিমান আছে আপোনাৰ যিমান জন্তু আছে ধৰক পাৰ, ছাগলী, গৰু, বান্দৰ সকলোকে দিবলৈ আমি সকলো ব্যৱস্থা কৰি লৈ আনিছোঁ। এয়া পাৰক দিছোঁ চাউল, ছাগলী, গৰু আছে আপোনাৰ। এবাৰ আমি পালোহি আহি নেঘেৰিটিঙৰ বাবাখন শিৱ মন্দিৰ। ইয়াতো যি বান্দৰ আছে, গৰু, ছাগলী আছে, সকলোকে খাদ্য দিম দিয়ে ইয়াত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। তলু দি দিব। বিলাহী আৰু অলপ লৈ নহ'লে ভাগছিলে ন এই মাকজনীক দিয়া নকছে নি এটা নাই নাই নহয় মানে ইয়াক দিয়ে অৱশেষত আহি পালোহি আমি নেঘেৰিটিং অঞ্চলৰ কালী মন্দিৰত যি পাৰ চৰাই আছে, ছাগলী আছে, সিহঁতক দি আৰু আজি ভিডিঅ'টো সমাপ্ত কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আজিলৈ ভিডিঅ'টো ইমানে।